কেইজোপামান নেপিয়াৰ ঘাঁহৰ কাটিং লগাইছিলোঁ প্ৰায় 3-4 মাহমান আগতেই। এবাৰ কাটিও দিছিলোঁ। এইবাৰ ঢেৰ পোখা মেলিছে, একেবাৰে জোপোহা হৈ গৈছে। আজি ভাবিলোঁ বনখিনি চাফা কৰি দিওঁ আৰু অকণমান মাটি গুৰিটোত তুলি দিওঁ। সাৰৰ বাবে ছাগলীৰ গোবৰ দিছোঁ। ছাগলীৰ গোবৰ দিলে যিকোনো বস্তুৱে ভাল হয়। বৰষুণ এজাক পৰিলে আকৌ কাটিং লগাব লাগিব। এতিয়ালৈকে নাকাটো বুলি ভাবিছোঁ। বৰষুণ জাক পৰাৰ পিছত লগালে ভাল হ'ব। এতিয়া ইমান শুকান, 3-4 বাৰমান পানীয়ে দি থাকিব লাগিব। গুৰিটোত এনেকৈ মাটিখিনি, বনখিনি চাফা কৰি গুৰিটোত মাটিখিনি তুলি দিব লাগিব এনেকৈ। তাৰপিছত ইয়াৰ তলত অকণমান আকৌ ছাগলীৰ গোবৰ, গৰুৰ গোবৰ মিক্স কৰি পেলাই দি দিম। পানী দিবলৈ সুবিধা হয় নলাহেন হৈ থাকিলে। যিহেতু ইমান শুকান, পানীটো দিব লাগিবই। ভোট জলকীয়াৰ গুটিও পচাইছিলোঁ, কেইটামান পুলি গজিছে বাৰু। অমিতাৰ পুলিও পচাই থৈছিলোঁ, ঢেৰ বন গজিছে। অমিতা পুলিবোৰ সৰু হৈ আছে আৰু বনবোৰ লহপহকৈ বাঢ়িছে, খাবলৈ পায়। সেয়ে এইখিনিও অকণমান চাফা কৰি দিছোঁ। ৰুব পৰা হৈছে প্ৰায়, তথাপি ইয়াত কেইদিনমান ৰাখিম অকণমান গোবৰ দি পেলাই। আকৌ অকণমান ডাঙৰ হওক বোলে, তাৰপিছত লগাই দিম। দেখিছেনে কিমান যে বন গাজিছে। অমিতা জোপাতকৈ বনবোৰে ডাঙৰ ডাঙৰ। এনেকেই থাকি ভাল পাওঁ আৰু কামবোৰ কৰি। ডাঙৰ হৈছে